হাই এভৰিৱান, মই চিত্ৰাঞ্জলি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো এই বছৰৰ নহয়, যোৱা বছৰ 2021 চনৰ ছেপ্টেম্বৰ মাহৰ, আৰু মোৰ কাৰণে বহুত বেছি স্পেচিয়েল ভিডিঅ' হয়। আমি গৈ আছিলোঁ ডিব্ৰুগড়লৈ, আৰু কিয় গৈ আছিলোঁ এয়া সকলোখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাম। এয়া মোৰ মিষ্টাৰ, আৰু এয়া মোৰ মিষ্টাৰৰ সৰুজনী বা জুলি বা। আমি লখিমপুৰৰ পৰা প্ৰায় 11টামান বজাত আমি ওলাইছিলোঁ, আৰু ডিব্ৰুগড়ত গৈ পাইছিলোঁগৈ চাৰে 4টামান বজাত পাইছিলোঁগৈ। এয়া হৈছে VG মিছনেৰী হস্পিটেল। আৰু এই দিনটো আছিল 16 তাৰিখ ছেপ্টেম্বৰ মাহৰ 2021 চনৰ, আৰু এইজনী মোক দেখি নিশ্চয় গম পাইছে কিয় গৈছিলোঁ। সেইকেইটা দিনত পূৰা কৰোণা চলি আছিল, আৰু সেইকাৰণে পূৰা ৰেষ্ট্ৰিকশ্যন আছিলে যে পেচেণ্টৰ লগত এজনহে গাৰ্জেন থাকিব পাৰিব। গতিকে জুলিবা মোৰ লগত থাকিছিলে, আৰু বেয়া লাগিছিলে মোৰ হাজবেণ্ড লজত থাকিছিলেগৈ। ছেপ্টেম্বৰ 2021 চনৰ 17 ছেপ্টেম্বৰ তাৰিখ আমাৰ কাৰণে বহুত স্পেচিয়েল দিন। প্ৰায় 11:30মান বজাত মোক OTলৈ নিবলৈ সাজু কৰিছিলে। ভয়ো লাগিছিলে আৰু ভালো লাগিছিলে যে আমাৰ মাজলৈ কণমানি এটা আহিব। প্ৰায় 12:44 আমাৰ মাজলৈ এটি ল'ৰা সন্তান আহিল। আমি তাৰ নাম ৰাখিলোঁ ন্যান সিং চেতিয়া। এয়া দ্বিতীয় দিনা 18 ছেপ্টেম্বৰৰ দিনা দেউতাক ভাগৰুৱা হৈ সন্তানৰ কাষতে শুই আছিলে। কৰোণাৰ কাৰণে আমাৰ লখিমপুৰৰ পৰা বহুত চাব গৈছিলে বেবী খবৰ ল'বলৈ, কিন্তু কাকো এলাউ নকৰিলে। কৰোণা টেষ্ট কৰি মোৰ মা সোমালে প্ৰথমে, তাৰপিছতে বা আৰু ভাগিনজনী, তেনেকৈ সিহঁতে নাৰায়ণপুৰৰ পৰা গৈছিলে বেবী চাবলৈ। কিবাকৈ সিহঁতে সোমাই চালে আৰু আমাৰ নিয়ানক। মাৰ ভিডিঅ' কৰি ৰখা নহ'লে, মাক পাহৰিয়ে থাকিলোঁ সেইটো সময়ত, আৰু ইহঁতক ৰাখিলোঁ। আৰু অকণমানিজনী গা বেয়া আছিলে মোৰ ভাগিনজনী, তাই তথাপিও বেবী চাবলৈ বুলি মানে মনটো ডাঠ কৰি পেলাই ইমান দূৰ নাৰায়ণপুৰৰ পৰা, লখিমপুৰৰ নাৰায়ণপুৰৰ পৰা গ'ল। আৰু এয়া তৃতীয় দিনা 19 তাৰিখৰ দিনা আমি ঘৰ আহিম সেইদিনা। আৰু কিয় নাজানো, সেইদিনাখন ৰাতিপুৱা সি চকু মেলি মানে তাৰ মুখত বিৰাট এটা ফূৰ্তি, সি যেন কিবা এটা ফূৰ্তি কৰি আছে ঘৰলৈ আহিম বুলি, তেনেকুৱা এটা ফেচত ধৰা পৰিছিলে। আমি চবেই পাতিছিলোঁ আৰু যে তাক খুব ফূৰ্তি। এই 19 তাৰিখৰ দিনা আমি ঘৰলৈ বুলি আহিছোঁ। এয়া ৰুম এৰিছোঁ, ৰুম এৰি সৰুজনী বা জুলি বাই নিয়ানক লৈ আহিছে বাহিৰলৈ। আৰু এইজনী মই লাহে ষ্টেপৰ পৰা নামিছোঁ ঘৰলৈ আহিবলৈ। হয়